বিচাৰিছো বিশেষকৈ আমাৰ এমএছচি ডাঙৰীয়া আপোনালোকক সলাই ক'লে মই ইয়াতে বিজেপি ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ প্ৰেচিডেণ্ট গীতা সিং ৰংপিকে আদি কৰি তেওঁলোকৰ যিটো টিমবিলাকে প্ৰেছমিট কৰিছিলে এই কথাটো মই ক'ব বিচাৰিছিলোঁ। প্ৰথমতে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট তেওঁলোকে কোৱাৰ পৰাই আমি বুজি গৈছোঁ যে কংগ্ৰেছ আগৰ কেৰেক্টাৰ এতিয়ালৈকে তেওঁলোকে শুধৰণি কৰিব নিবিচাৰে। কাৰ্বি আংলং ৰাইজক শান্তিয়ে বসবাস কৰিব নিদিয়ে, এইটো স্পষ্ট। আৰু কাৰ্বি আংলঙৰ ৰাইজৰ যে উন্নতি পথত যোৱাটো তেওঁলোকে বেয়া পায়, এইটো স্পষ্ট। কেলে বুলি মই কোৱাটো আজি গীতা সিং ৰংপিয়ে কৈছে যে তাতে চলাৰ প্ৰজেক্টৰ কাৰণে মাটি আমি নিদিওঁ বুলি কৈছে, মাটি আমি দিব নোৱাৰো বুলি কৈছে। তেওঁলোকে মাটি দিয়াৰ কথাটো তেওঁলোকে যদি ইমান এটা যদি চিন্তা কৰিলেহেঁতেন কংগ্ৰেছৰ দিনত আমোলতে কংগ্ৰেছৰ শাসন আমোলতে আজি বেছিকে যদি কাৰ্বি আংলঙত যদি চৰকাৰ চলাইছে বুলি ক'লে কংগ্ৰেছৰ দিনত, তো কংগ্ৰেছৰ দিনত আমি কি পালো, আমাৰ কাৰণে কিমান সুৰক্ষিত, এই কথাটো আমি চাব লাগিব আগৰ কথাবিলাক। কেলে মানে এতিয়া চলাৰ প্ৰজেক্টৰ আনাটো ২-৩টা কথা উদ্দেশ্য আছে তাত। আপোনালোকে অনুমান কৰিব কেইদিনমান আগত একেদিনত ছ'চিয়েল মিডিয়াও কণ্টিনিউলি আমি দেখিবলৈ পাই আছো যে কাৰ্বি আংলঙত নিবনুৱা সকলে যুৱতীসকলে যে বাহিৰৰ ইয়াৰ পৰা ১৫,০০০ মান অধিক ল'ৰা ছোৱালীবিলাকে বাহিৰত কাম কৰিবলৈ যায়। তেওঁলোকৰ অৱস্থাত যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে অনুমান কৰিব কোনোবাই নতুনকৈ বিয়াৰ পতা ঘৰত এৰিবলগীয়া হয়, কোনোবাই তাতে গৈ পেলাই কিবা এটা দুৰ্ঘটনা হৈছে, মানুহ মৃত্যু হৈছে, তাত গৈ পেলাই বেমাৰ পোৱাৰ পৰা মৰাৰ পৰা কিছুমানৰ ক্ষেত্ৰত তাত বহুত ক্ষেত্ৰত তেওঁলোকৰ সন্মুখীন হ'বলগীয়া হয়। সেইখিনি ক্ষেত্ৰত তেওঁলোকে একো চোৱা নাই। আৰু কাৰ্বি আংলঙত আমি যদি সঁচাকৈ এতিয়া কাৰ্বি আংলং পৰিৱেশ যদি আমি লৈ যাওঁ যে আগুৱাই লৈ যোৱা যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে আমি ভাবিব লাগিব কাউন্সিলৰ ফাণ্ড কাউন্সিলৰ চাকৰিত আছে সেইটো কৰিব লাগিব। তাৰ লগত যোগ দি পেলাই যদি বাহিৰৰ আমি যদি যায় আজি পুনে হওক চেন্নাই হওক বা অন্য গুজৰাটে হওক বাহিৰৰ কথা যদি আমি যাওঁ যে কিমান ডেভেলপ বুলি যদি কয়, কিয়ৰ কাৰণে ডেভেলপ বুলি যদি কয় তেতিয়াহ'লে ফেক্টৰী থকাৰ কাৰণে তেওঁলোকে ডেভেলপ আগুৱাই গৈছে বুলিয়ে আমি অনুভৱ কৰোঁ। কিন্তু এতিয়া কংগ্ৰেছে সেই কামো বাধা দিবলৈ আৰম্ভ কৰিছে। তাৰমানে কংগ্ৰেছে কাৰ্বি আংলঙত আগৰ যিখিনি কৰি আছে সেইটোও কৰিব নিবিচাৰে, এতিয়া তেওঁলোকে কি কৰিব বিচাৰিছে পিছুৱাই যাবলৈ কাৰণে তেওঁলোকে চেষ্টাত আমি দেখিবলৈ পাওঁ। সেইকাৰণে তেওঁলোকে কৈছে যে আমি ৰাইজক কাৰ্বি আংলঙৰ ৰাইজক আগুৱাই লৈ যোৱা আৰু নিবনুৱাসকলক সংস্থাপন দিয়াটো তেওঁলোকে নিবিচাৰে, এইটো স্পষ্ট। থাৰ্ডলি কথা তেওঁলোকে কৈছে যে ইয়াৰ মানুহখিনিত কংগ্ৰেছৰ দিনত আমি যদি চাওঁ কংগ্ৰেছৰ দিনত তেওঁলোকেতো যোনবিলাকে প্ৰেছমিটত বহিছে তেওঁলোকে কাৰ্বি আংলঙৰ কাৰণে ৰাইজক সেৱা কৰিবলৈ কাৰণেতো সুযোগ পাইছেতো, কংগ্ৰেছৰ দিনত সুযোগ পাইছেতো। আজি ৰতন ইংতিৰ কথাই কওক, জগত সিং ইংতিৰ কথাই কওক, গীতা সিং ৰংপিৰ কথাই কওক, তেওঁলোকে সুযোগ পাইছে। সেইটো টাইমত প্ৰথম স্বীকাৰ কৰকচোন যে আমাৰ দিনত আমি কৰিব নোৱাৰিলো। জগত সিং ইংতি এটা কথা স্বীকাৰ কৰিছে যে কিন্তু কামটো কৰিছে বুলিতো স্বীকাৰ কৰিছে, কামটো কৰিছে। কিন্তু এটা কথা মই ক'ব বিচাৰিছো যে ইয়াত স্পৰ্ট ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাৰ্বি আংলঙত যে তাতে মিনি ষ্টেডিয়ামৰ নামত 10 ক্ৰ'ৰ যিটো টকা আহিছে এইটো আত্মসাৎ হৈছে বা ক'তবা বোলে বাউণ্ডেৰী ৱাল হোৱা নাই বুলি কৈছে। তো এই কথাটো যদি বাউণ্ডেৰী ৱালত তেওঁলোকে জগত সিং ইংতিটো মইতো চুৰুপথাৰৰ মানুহ, মই চুৰুপথাৰ তেতিয়া জগত সিং ইংতিৰ দিনত হয় এইটো কাম। জগত সিং ইংতিয়ে কাক কণ্ট্ৰেক্ট দিবলৈ বিচাৰিছে সিয়ে দিছে। আজি যদি চুৰুপথাৰৰ যদি আধা কাম কৰি পেলাই এৰিছে তেতিয়া কোনে এৰিছে? জগত সিং ইংতিৰ দিনত হৈছে। তো সেই কামটো তেওঁ শুধৰাই নকৰি পেলাই নিজৰটো একো নকৰিলে আনক কোৱাটো কিন্তু ঠিক নহয়। কিন্তু মইতো তেখেতৰ সমষ্টিৰ মানুহ হয়, তেখেতৰ দিনত হয়তো যাক কণ্ট্ৰেক্টাৰ দিছে সিহে দিছে। আজি যদি তাত ভাল কাম হোৱা নাই, যদি আজি দুৱাৰ বাগৰিত যদি ভাল কাম হৈছে, যদি আজি হামৰেণত যদি ভাল কাম হৈছে, লাংহিনত যদি ভাল কাম হৈছে, কিয় চুৰুপথাৰত ভালকে হোৱা নাই? জগত সিং ইংতি নিজে উত্তৰ দি দিব লাগিছিলে। কাৰাপশ্যন হৈছে যদি জগত সিং ইংতিয়ে হৈছে তেতিয়াহ'লে তাতে হোৱা নাই, ভালকে হোৱা নাই যদি, তাতে কোৱালিটি হোৱা নাই বুলি কৈছে।